হয় নিশ্চয়কৈ খুব দুখ লগা অৱস্থা। আজি দুদিন ধৰি নেৰানেপেৰা যি বৰষুণ দি আছে তাৰ ফলত মাথো এইটো অঞ্চল নহয়। মই ৰৌতা সমষ্টি TCLCC চেয়াৰমেন হিচাপে মই ঘূৰিছোঁ, ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ। প্ৰথমতে মই চাই আহিলোঁ শইকীয়া চুবুৰী VCDCৰ অন্তৰ্গত এটা অঞ্চল, তাতো বাঢ়নী পানীয়ে যথেষ্ট ক্ষতি কৰিছে। তাৰপিছত 66 শইকীয়া চুবুৰীৰ লগতে আৰু এটা শইকীয়া চুবুৰী আৰু এটা অঞ্চলো মই পৰিদৰ্শন কৰি আহিছোঁ। সেয়া হ'ল গাঁও বেঙেনাবাৰী জংঘল বুলি। সেই গাঁওখনটো ইতিমধ্যে পানীৰ তলত গৈছেই, যথেষ্ট হয়। বেঙেনাবাৰী জংঘল গাঁও যথেষ্ট ক্ষতি হৈছে আৰু ইতিমধ্যে আমি অসমৰ মাননীয় কেবিনেট মন্ত্ৰী চৰণ বড়ো ছাৰকো আমি ইনফৰ্ম কৰিছোঁ। তেখেতেও নিশ্চয়কৈ আহি আছে, আহি পালে তেখেতেও পৰিদৰ্শন কৰিব, ৰাইজৰ অৱস্থা বুজ ল'ব। ক্ষয় ক্ষতিটো যথেষ্ট হৈছে বুলি ক'ব পাৰোঁ। ইতিমধ্যে পাকঘৰলৈকে বা থকা ঘৰলৈকে বাসগৃহলৈকে পানী সোমাইছে যেতিয়া নিশ্চয়কৈ ক্ষতি হ'বই। কিন্তু এতিয়া গোটেই কথাখিনি বাঢ়নী পানীৰ মাজত আমি ক'ব পৰা অৱস্থাত নাই। যেতিয়া পানী কমিব নিশ্চয়কৈ গম পাম ক'ত কেনেকৈ খেতি হৈছে বা ধাননি পথাৰ কেনেকৈ ক্ষতি হৈছে। আৰু তেনেকৈ আমি ভিতৰ অঞ্চলবিলাকত কিছুমানত আমি সোমাবও পৰা নাই, কাৰণ বাঢ়নী পানী হৈ আছে, সেইটোৰ কাৰণে অসুবিধা হৈছে। হয়, ইতিমধ্যে এইটো আমাৰ ৰৌতা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চল, গেলাবিল VCDCৰ অন্তৰ্গত এটা অঞ্চল। এই দলংখন, এই ৰাস্তা এয়া আজিৰ পৰা প্ৰায় 6 মাহমানৰ আগতহে উদ্বোধনী হৈছিলে। কিন্তু দুৰ্ভাগ্যজনক বাঢ়নী পানীৰ কাৰণে পগলাদিয়া যি নদী মাথাউৰি ভাঙি যিটো পানী সোমাই পেলাই আজি এই দলঙৰ অৱস্থা, এই ৰাস্তাৰ দুৰৱস্থাটো আপোনালোকে দেখিছেই। ৰাস্তাৰ মাজেদি ভাঙি পেলাই পানী পাৰ হৈ আছে। হয়, ইতিমধ্যে আমি দেখা পাইছোঁ কাঠপুৰী আৰু আপোনাৰ 15 নং যিটো ৰাষ্ট্ৰীয় পথ তাৰ সংলগ্ন যিটো দলং, তাতে যথেষ্টখিনি ক্ষতি হৈছে বুলি আমি গম পাইছোঁ। সেই দলং ইতিমধ্যে পানীত উটি যোৱাৰ দৰে অৱস্থা হৈ আছে। প্ৰশাসনৰ হয় দেখা পাইছোঁ। মই তাতে উপস্থিত হোৱাৰ ঠিক আগমুহূৰ্তত বোলে প্ৰশাসনৰ মানুহ আহিছিলে আৰু এনে ওৰাং থানাৰ পৰা মই OC ছাৰকো দেখা পাইছোঁ, তেখেতেও গৈছিলে, তেখেতেও চাই আহিছে। বহু ঠাইত কিন্তু সংযোগ বিচ্ছিন্ন হৈ থাকিব, কাৰণ ৰাস্তা মথাউৰি। হয় নিশ্চয়কৈ, সেয়াটো আৰু উপায় নাই। প্ৰকৃতিৰ যি কাল ৰূপ ধৰিছে তাৰ কাৰণে এইখিনি অৱস্থা হৈছে। দুদিনটো এইটো আমি সহ্য কৰিবই লাগিব বা এইখিনি আমি মানিবই লাগিব। দুদিন পিছত যেতিয়া পানী কমিব তাৰপিছতহে বিহিত ব্যৱস্থা ল'ব পৰা অৱস্থা হ'ব। হয় নিশ্চয়কৈ, পাহাৰত বোধ হয় খুব বেছিকৈ বৰষুণ হৈছে, যাৰ পৰিণতিত আহি আমাৰ ইয়াত পানী বেছি হৈছে। হয় হয়, তেওঁলোক সম্পূৰ্ণকৈ সংযোগ বিচ্ছিন্ন হৈ আছে। কাঠপুৰী বুলি গাঁও আছে ইয়াৰ ভিতৰত, আৰু এয়া হ'ল ফুহৰাবাৰী বুলি গাঁও। তেওঁলোকৰ চাৰিও দিশৰ ফালৰ পৰা কি হৈছে, সংযোগ বিচ্ছিন্ন হৈ আছে তেওঁলোক। ইয়াতেতো মই বৰ্তমান গৈ আছোঁ, মোৰ মাজবাটৰ এটা বেটিবাৰী ব্ৰিজখন গৈছে, মানে এপ্ৰ'চ টু ৱাছাত গৈছে। তাৰপিছত আমাৰ এই কাঠপুৰী ফালে গৈছে, গতিকে বহুকেইটাত গৈছে। আমি গৈ আছোঁ, এতিয়া গৈ ছাৰ্ভেটো কৰি লওঁ কোনটো জেগাত কি হৈছে, আৰু যোনটো জেগাত আমাৰ মানে প্ৰব্লেমেটিক যিখিনিত আমি পালোঁ সেইখিনি জেগাত অলৰেডি আমি প্ৰটেকশ্যনৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি কৰি আছোঁ। ইয়াতে মই অলৰেডি প্ৰটেকশ্যনৰ কাৰণে মই মানে আমাৰ চেয়াৰমেনৰ লগত কথা পাতিলোঁ। তো চেয়াৰমেনে এতিয়াতো বৰ্তমান পটককৈ নোৱাৰে, পানীটো আহি আছে। মই এখন টেম্প'ৰাৰী ফুটব্ৰিজৰ কাৰণে মই আপ ডাউন কৰিবৰ কাৰণে মই মানে টেম্প'ৰাৰী ফুটব্ৰিজ এখন দিব দিছোঁ, আৰু পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যনৰ কাৰণে মই ইয়াতে এটা ডাঙৰ ফুটব্ৰিজ মানে এই RCC ব্ৰিজ এখন দিব লাগিব সৰু। এতিয়াতো মই সেই ক'লোৱে না, এই অকণমান আগতে মই যিকেইখন মই আপোনাক গাঁৱৰ নাম ক'লোঁ, ঠিক সেইখিনিয়ে বৰ্তমান মই খবৰ 5-6খন এনেকুৱা হ'ব আৰু মষ্ট প্ৰবলি। কাঠপুৰী ফালেও হৈছে, আৰু আমাৰ এইটো ছাইডতো হৈছে, এই আউনাজুলি ঠেংলাৰী ফালে হৈছে, এইকেইটাই আৰু। ঠিক আছে দিয়া। খুব দুৰ্ভাগ্যজনক আৰু দুখ লগা এটা পৰিস্থিতি। আমি কোনোদিনা এনেকুৱা দেখা পোৱা নাছিল, কাৰণ আজি আমি ওৰাং আঞ্চলিক এপছৰ ফালৰ পৰা ৰাতিপুৱাৰ পৰাই আমি যে খবৰ পাইছোঁ, খবৰ পোৱাৰ লগে লগে আমি আহিছোঁ য'ত বানপানী হৈছে। এইফালে 15 নং যি ৰাষ্ট্ৰীয় ঘাইপথ, তাৰ 100 মিটাৰ ওচৰতে এটা ব্ৰিজ আছিল, কাঠপুৰী গাঁও সোমাই যোৱা। এইফালে বড়ো গাঁও আছে, অসমীয়া গাঁও আছে, আদিবাসী গাঁও আছে, বহুকেইখন প্ৰায় 500-600 ঘৰমান আছে। এওঁলোকে 15 নং যি ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাস্তাদি এওঁলোকে অহা যোৱা কৰা এটা যি যাতায়াত আছিল, তাৰ
একদম 100 মিটাৰ কাষতে দালাংখন ভাঙিছে। এতিয়া দালাংখন ভাঙাৰ কাৰণে যিকেইখন গাঁৱৰ ৰাইজ আছিল এওঁলোকে আবদ্ধ হৈ আছে আৰু এওঁলোকে এনে গেলাবিল হৈ যিটো আমাৰ 15 ৰাষ্ট্ৰীয় ঘাইপথেদি আহি হেনে বজাৰ কৰিছিল বা কাম কৰিব আহিছিল বা ছাত্ৰ ছাত্ৰীসকলে স্কুলত অহা যোৱা কৰিছিল, গোটেই ৰাস্তাকেইটা ভাঙিছে। ইফালেও মানে ভাঙিছে ৰাস্তাটো, যিটো এটা দলং আছিল ইফালে গেলাবিল হৈ অহা, সেই দলংখনো ভাঙিছে। আৰু ইফালেদিও যিখিনি আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যোৱা যি ৰাস্তা দলং আছিল ইয়াতে এটা, সেইটোও ভাঙিছে। এতিয়া খুব দুৰ্ভাগ্যজনক, মানে ৰাইজকেইটা আমি যাই হেনে চাবও পৰা নাই, কাৰণ পাৰ হ'ব পৰা নাই, ভিতৰত যাব পৰা নাই, আমিও যাব পৰা নাই। ভৰলৈকে পানী উঠিছে, মানে এই কঁকাললৈকে পানী উঠিছে। এতিয়া ঘৰৰ মানুহকেইটা যিসকল আছে, ভাত ৰান্ধিবলৈ সুবিধা নাই, লেট্ৰিনৰ পায়খানা কৰিবলৈ সুবিধা নাই। এতিয়া কাপোৰ কানি যিখিনি আছে তাতেও ভিজি গৈছে। মানে খুব এটা দুৰ্ভাগ্যজনক দুখ লগা এটা পৰিস্থিতি হৈ আছে। আমি মোবাইলত বা ফেচবুকত বা নিউজ চেনেলত আমি চাই আছিলোঁ যে চৰাইদেউ, ইফালে শিৱসাগৰ, যোৰহাটত যেনেকুৱা বানৰ পৰিস্থিতিত মানে ৰাইজকেইটা ভুক্তভোগী হৈ আছে। আমাৰ এই ওচৰতে তেনেকুৱা এটা পৰিৱেশ আমি দেখি হেনে খুব ভয় লাগিছে আৰু দুখো লাগিছে। আমি আশা কৰিছোঁ বা আমি অনুৰোধ কৰিব বিচাৰিছোঁ চৰকাৰ ফালৰ পৰা বা যিসকলে প্ৰশাসন ফালৰ পৰা আহি মানে অলপ যিসকলে আবদ্ধ হৈ আছে, যি গাঁৱত মানে আবদ্ধ হৈছে ৰাইজকেইটা, এওঁলোকক যাতে যাতায়াতৰ যি অসুবিধা হৈছে বা যিকোনো খোৱা লোৱা যি পৰিস্থিতি হৈছে এইটো যাতে চাব পাৰা বা গৈ হেনে চাব পাৰা, সেইটো যাতে পৰিৱেশটো আমি পাব পাৰোঁ বা ব্যৱস্থাটো পায়, সেইটোৱে আমি প্ৰশাসন ফাললৈ অনুৰোধ কৰিছোঁ। এই ঠাইৰ পৰা বিশেষকৈ পাগলাদিয়া নদী ৰাজ্য পামতে প্ৰায় 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ হ'ব। গতিকে হঠাৎ পানীটো নদীৰ ফালে বৈ নাযায়, হঠাৎ ডাইভাৰশ্যন হৈছে। গতিকে কিবা খননৰ কাৰণে হঠাৎ পানীটো গাঁৱৰ ফালে ডাইভাৰশ্যন হৈছে। হয়, এইটো খননৰ কাৰণে হৈছে। অলপ আগত যিটো ৰাষ্ট্ৰীয় ঘাইপথ আপোনালোকক মই কৈ আছোঁ, 15 ৰাষ্ট্ৰীয় ঘাইপথ, তাৰ মানে খুব 300 মিটাৰ আগত পাগলাদিয়া নদীটো আছে। ইফালে মানে টাৰ্ণিং এটা আছে, কিন্তু সেই টাৰ্ণিং দি পানীটো নগৈ মানে ইফালে খহনীয়া হৈ আছে, যিটো ডাইৰেক্ট মানে ডাইভাৰশ্যন হৈ এইটো পানীটো আহিছে। 1 মাহমান আগত তাতে এটা বৰ্ডাৰৰ কিবা কাম কৰিছে, বৰ্ডাৰ দিয়া পাৰ্টিশ্যন কিবা মানে পানীটো ইফালে প্ৰটেকশ্যনৰ কাম কৰিছে, কিন্তু সেই প্ৰটেকশ্যনৰ কোনো কাম দিয়া নাই। আমি গম পাইছোঁ 1 মাহমানৰ আগত কৰিছিল, কিন্তু সেইটো আগতে বনাব লাগিছিল। যদি আগতে বনালে হয় নিশ্চয় এনেকুৱা নহ'লে হয়। মানে প্ৰত্যেক বছৰে হৈয়ে থাকে, প্ৰত্যেক বছৰে এইটো অৱস্থা হৈ থাকে। কিন্তু এই বছৰত যেনেকুৱা হৈছে তেনেকুৱা হোৱা নাছিল, অলপ হৈছিল, কিন্তু সেইটো সকলোৱে দেখা পাইছে। আৰু আমি এইটো ব্যৱস্থাটো চৰকাৰক কৰি দিবলৈ আমি অনুৰোধ কৰি আছিলোঁ, ৰাইজেও অনুৰোধ কৰি আছিলোঁ। কিন্তু 1 মাহমান বা 1.5 মাহমান আগত সেইটো বনাইছে, যাৰ কাৰণে সেই প্ৰটেকশ্যনটো মানে ভালকৈ মানে কিবাটো হয়, বালি খনন মানে। আৰু ওপৰত যদি বৰষুণ দি থাকে, এইফালে আমাৰ অৰুণাচলটো খুব ওচৰত, ওপৰত যদি অলপ বৰষুণ দিলেই, আৰু আমি জানোৱেই য'ত পৰ্বত এৰিয়া য'ত পাহাৰীয়া তাতে বৰষুণ হৈয়ে থাকে, মানে বৰষুণ অলপ হ'লেই মানে আমাৰ ইফালে পানীটো উঠি আহে মানে। কিন্তু আজি প্ৰথম দেখা পাইছে, আজি কিন্তু যিটো পৰিৱেশ হৈছে মানে আজি প্ৰথম এইটো। ইয়াৰ আগত যোৱা বছৰমানত অলপ সৰু হৈছিল, কিন্তু এই বছৰ মানে এনেকুৱা পৰিস্থিতি হৈছে, আমি যোৰহাটৰ চৰাইদেউৰ নিচিনা হৈছে বুলি ভাবি লৈ আছোঁ মানে, কাৰণ ইফালে আবদ্ধ হৈ আছে। 500-600 মান ঘৰ আবদ্ধ হৈ আছে। হয়, জিলা প্ৰশাসনৰ লোক হয়, চাৰ্কল অফিচাৰ আহিছিল বুলি গম পাইছোঁ। আমি অহাৰ আগতে এখেতে আহিছিল, আমি বেলেগ চাইডত আমি চাব গৈছিলোঁ, ইফালে আহিছিল চাৰ্কল অফিচাৰজনে আৰু প্ৰশাসন বিষয়া আছে আৰু SDRF এওঁলোকে আহি পাইছেহি। গতিকে আশা কৰিছোঁ খুব সোনকালে যিটো দলং ভাঙিছে, ইফালে আবদ্ধ হৈ আছে ৰাইজকেইটা, এওঁলোকক যাতে উদ্ধাৰ কৰিব পৰা যায়, সেইটোৱে আমি অনুৰোধ কৰিছোঁ।